চাৰিআলিৰ পৰা হপলেট লাইন মানে মিডল লাইনত চলাইছোঁ আজি গাড়ী। আজি প্ৰথম ট্ৰিপতে পেচেঞ্জাৰ ভৰ্তি হৈ গ'ল, মনটো ভাল লাগিছে নে কি কয়? আৰু লোকেল জেগাতো চব লোকেল পেচেঞ্জাৰে নে কি? গাঁৱৰ গাড়ীত ৰোড থাকিলে গাঁৱৰে ভাল থাকিব আৰু চালানীকো থাকিব ন, হয় নাই? ঠিকে আৰু কিমান ৰলি গোটেই ৰোৱা? কিমান ৰলি? ভিডিঅ' কৰোঁ নালাগে লাভ কৰিব না কিমান ৰলি কৈ দে। 4 বিঘামান ৰলি। 4 বিঘা ৰলি ন? কেইটামান বজাৰ পৰা? 7টামান বজাৰ পৰা এটা বাজি গ'ল এতিয়া। আমাৰ ঘৰতো ৰুব আছে, যাবি নাই? যাম, তো মাতিলে যাম। এই আমি নাহৰপৰা লাইনৰ পৰা ৰোৱনী নিছিলোঁ ৰোৱা ৰুবলৈ। গাঁৱত পাব মুস্কিল আছে, মানে গাঁৱত চবৰে খেতি আছে বুলি ক'লেও বেয়া নহয়, চবৰে নিজৰ নিজৰ খেতি ব্যস্ত, সেইকাৰণে লাইনৰ পৰা ৰাতিপুৱাই নিব লগা হয়। হাজিৰা কিমান লৈছ? 200 টকা। বহুত বেছি লৈছ। 200 টকা লৈছোঁ। মাছ মাংস দিব লাগিব নাই? লাগিবতো মাংস। অনুসকল সেয়া ঔপুলীয়াৰ পৰা বাগানৰ পৰা ঔপুলীয়া, চাৰিআলিৰ পৰা বাউনবাৰীটো ৰাজগড়, এইটো এৰিয়াতে মই বৰ্তমান অটো চলাই থাকোঁ আৰু কেতিয়াবা পেচেঞ্জাৰ পাওঁ, কেতিয়াবা নেপাওঁ, এনেদৰে দিন অতিবাহিত কৰি আছোঁ। লগৰ এজনে মোক কৈছিলে কিন্তু উপায় নাই ন, পইচাই চব কুছ, পইচাই সকলো, পইচাই মুচি দিয়ে দুখৰ চকুটো বুলি এনে নকয় জানো, হয় নাই? ভালকৈ পঢ়া বয়সত যদি ভালকৈ পঢ়া হ'লে আজি ভাল চাকৰি এটা কৰিব পাৰিলোহেঁতেন, কিন্তু পঢ়াৰ সময়ত নহ'ল, লবণতে প্ৰেম হয় এনে জানো কয়, হয় নাই? প্ৰেম হৈ গ'ল, বিয়া পাতিলোঁ, বিয়া পাতি এতিয়া গান্ধীনগৰৰ অটো চলাই মই